নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ এই ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু ধৰা আইফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ বলক তেন্তে আজি ভিডিঅ'ত জানি লওঁ 8 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব আৰু তাৰ লগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় হ'বলৈ আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ বন্ধু-বান্ধৱীসকল 8 তাৰিখ 2021 চনত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ উন্নতি হ'ব এওঁলোকৰ বিশেষ ভাগ্য উদয় হ'ব এওঁলোকে জীৱনত যি বিচাৰে তাকে পাব মনৰ ইচ্ছা পূৰণ হ'ব সকলোতে সফলতা লাভ কৰিব ঘৰ সংসাৰ প্ৰেম প্ৰণয় দাম্পত্য স্বাস্থ্য কেৰিয়াৰ শিক্ষা দীক্ষা এওঁলোকে সকলোতে বিশেষ উন্নতি লাভ কৰিব এই বিশেষভাৱে উন্নতি লাভ কৰা ৰাশিকেইটা হৈছে মেষ মিথুন কৰ্কট আৰু কুম্ভ ৰাশি বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।